মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিহুৰ বজাৰ কৰিবলৈ বুলি আজি গোটেই ফেমিলিৰ সৈতে ওলালোঁ। তাকে তেনেকৈ বিশেষ ল'ব পৰা নাই যদিও বা সৰু সুৰাকৈ কিছু সামৰ্থ্য অনুসৰি ল'লোঁ। তাতে বিয়াৰ পিছত এইবাৰ আমাৰ প্ৰথম বিহু, সেয়েহে আমি বিহু বজাৰ কৰিবলৈ আহিছো দেই গাইছ। আপোনালোকে বিহু বজাৰ কৰিলে নে নাই জনাব দেই। বজাৰ কৰি হৈ যোৱাৰ পাছত ভাবিলোঁ বাহিৰতে ডিনাৰটো কৰি যাওঁ, সেয়েহে ৰেষ্টুৰেণ্টলৈ গ'লোঁ। ৰেষ্টুৰেণ্টখনত গৈ ইমানেই বেছি ভাল লাগিলে, মানে তাতে আমাৰ খেতিয়কসকলৰ সা সঁজুলিবোৰেৰে সজোৱা হৈ আছিলে। তাতে ডলা, চালনী ইত্যাদি কৰি বহুত বেছি ভাল লাগিলে। তাতে আকৌ খোৱাৰ চিলেকশ্যন হৈ আছে দেই, কোনে কি খাব কি নাই। আপোনালোকৰ তেনেকুৱা হয়নে নাই জনাবচোন। আমাৰ পিছে ফেমিলিটোত হয়গৈ নেকি। মাইনাটো বিন্দাছ আৰু তাই পূৰা খেলিছে। বাকী কেমেৰামেননো কি ক'ম আৰু, যিহে পাক ঘূৰাবলৈ লয় কেমেৰা, ভালকৈ নুঠাই নহয়। বাকী খোৱা খাদ্যৰ ভিডিঅ'হে বনাবলৈ নহ'ল জানেনে। আহি পোৱাৰ লগে লগে আৰু কোনে ৰখে, যি খাবলৈ ধৰিলোঁ পাহৰিয়ে থাকিলোঁ ভিডিঅ' বনাবলৈ। বাকী চাই থাকিব আৰু দেই। এইফালে মাক মানে সুধিছোঁ আৰু এইফালে বাক সুধিছিলোঁ কেনে লাগিছে বুলি। লাজ কৰে মানে তাই বহুত। তাইতো আৰু খেলাত পুৰা দিছে দেই, ক'বলৈ মানে সময় নাই। এইফালে ভিনদেউটো বিন্দাছ, ধুনীয়া খুলিকৈ কথাবোৰ কৈ দিয়ে। আৰু আমাৰ এই মা লাষ্ট একো নকয়, ন' কমেণ্ট। আৰু শেষত এটা ৰীল বনালোঁ, আৰু ৰীল নবনোৱাকৈনো কেনেকৈ থাকোঁ, সেয়েহে বনালোঁ। আৰু পিছফালেতো মাইনাক দেখিছেই, তাই পূৰা সত্য নাচি কৰি আছে জানেনে। তাই মানে গান শুনিবহে লাগে, তাই নেকি নাচি কৰি থাকে। তাই গান নুশুনিলেও নাই, তাই নিজে এটা মনতে গান ভাবি লৈ পিনে তাই সেইটোতে নাচি থাকে। বাকী শেষত দুকপিমান ফটো উঠিলোঁ। আৰু ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিছে লাইক কৰিব, লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু হেপী ৰঙালী বিহু। বাই বাই।